হেল্ল' গাইজ, আসসালামু আলাইকুম। আজি হৈছে 20 এপ্ৰিল আৰু আজি ৰাতিপুৱাই নিউজত দেখিলোঁ আজি ঘোষণা হ'ব SSLC ৰিজাল্ট। যিহেতু কাজিনজনীও দিছে SSLC, চ' ৰিজাল্টৰ বাবে এক্সাইটেড আৰু টেনশ্যন দুয়োটাই হৈ আছে। আৰু আজিও আছিলে মোৰ ব্ৰাইডেল বুকিং, চ' প্ৰথমতে গৈ ব্ৰাইডক ৰেডি কৰাই দৌৰা দৌৰিকৈ কাজিনজনী ঘৰলৈ বুলি ওলালোঁ। তাইৰো ৰিজাল্ট ওলালে, তাই ষ্টাৰ মাৰ্কছ পালে, চ' তাইকে ছাৰপ্ৰাইজ দিম বুলি কেক এটা ল'লোঁ আৰু ইয়াতে কংগ্ৰেচুলেশ্যন বুলি লিখি দিছোঁ আৰু জমনিকে এটা ষ্টাৰো বনাই দিয়া হৈছে। আৰু এয়া তাইৰ কাৰণে এটা চকলেটো লৈ লৈছোঁ আৰু চাওঁ ব'লকচোন তাইৰ ৰিয়েকশ্যন কেনেকুৱা হয়। আৰু এনেদৰে সৰুকৈ হ'লেও তাইক এটা আমি ছাৰপ্ৰাইজ দিলোঁ আৰু বহুত বেছি হুলস্থুল হৈ থকাৰ কাৰণে মই চাউণ্ডটো ইয়াত অফ কৰি দিছোঁ আৰু তাইক চকলেটটোও দিলোঁ। আৰু চাওকচোন সকলোৱে মিলি তাইৰ অৱস্থা বেয়া কৰি দিলে। আৰু আমি সকলোৱে ভাত পানী খাই আজি তাইক মই মৰমত খুৱাই দিলোঁ দেই, আৰু মহাই অনা পাণ খাই ঘৰলৈ উভতি আহিলোঁ। আজিলৈ ইমানখিনিয়ে।